যোৰহাট চৰাইদেউ নাজিৰা আৰু শিৱসাগৰ বেছিকৈ বহুত বেছি এফেক্ট হ'ল আপোনাৰ আমি সঁচাকৈ বহুত বেছি মৰ্মাহত আৰু প্ৰত্যেক মানুহে মোক ফোনো কৰি আছে কিছুমান আপোনাৰ মিডিয়া মানুহ ফোন কৰিছে মই নিজে নিজাববীয়া কিছুমান তেওঁক সহায় কৰি আছোঁ তথাপিও আমাৰ জম্মুত এটা লোকেল টিমে তাত সহায় কৰি আছে তো আমাৰ হোজাইৰ পৰা এতিয়ালৈকে এটা আনফাৰ ফাউণ্ডেশ্যনৰ টিম আৰু জম্মুত আমাৰ এটা টিম সজাতি দল একেলগে যৌথভাৱে আপোনাৰ অহা 2 দিনৰ ভিতৰত আপোনাৰ তাত যাব মিনিমাম এটা 20 লাখৰ পৰা 25 লাখ টকা আমি এটা সামগ্ৰী দি পেলাই পঠোৱাম কিন্তু এইটোতো বহুত কম কাৰণ আমি চিন্তা কৰিছোঁ আপোনাৰ এই ফ্লাডৰ পিছত যিটো অৱস্থা হ'ব ভয়াৱহ অৱস্থা হ'ব মানুহৰ ঘৰলৈ যাব কেনেকুৱা যাব মানুহ ঘৰত বোকা থাকিব মানুহ বহুত বেছি ঘৰ এফেক্ট হ'ব সেই সময়ত আমি চিন্তা কৰিছোঁ মিনিমাম আৰু এটা 75 লাখ টকা মিনিমাম 1 কোটি টকা ধৰক টোটেলি আমি দিয়াৰ ব্যৱস্থা চিন্তা কৰিছোঁ আৰু আপোনাৰ মোৰ গা বেয়া মই যাব পৰা নাই কিন্তু অহা 1 মাহৰ ভিতৰত মই নিজে গৈ পেলাই বাকী যিটো আপোনাৰ 75 লাখ টকা হওক আৰু বেছি আৰু হ'ব পাৰে মিনিমাম 1 কোটি টকা কৈছোঁ আপোনাক আজিৰ পৰা মই দিম কিন্তু বেছি আৰু হ'ব পাৰে কিন্তু এইটো মই একৰ লগত আপুনি নিজে গৈ পেলাই বাকী ঘৰে ঘৰে গৈ পেলাই যি মানুহৰ ঘৰ ধৰক আপোনাৰ এফেক্ট হ'ল মহিলা হওক মতা মানুহ হওক আপোনাৰ পুৰুষসকল হওক 20,000 15,000 25,000 এনেকুৱা ঘৰৰ অৱস্থা থাকিব আমি মিনিমাম এটা 1 কোটি টকা আমি সহায়